এইবাৰ ৰাস্তাৰ ওপৰত চলি আছে এখন বিচনা। হয়তো জীৱনৰ প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখা গৈছে, যি দৃশ্য আচৰিত কৰি তুলিছে সমগ্ৰ দেশবাসীক। এই ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ এখন জিলাত, আৰু যুৱকজনে নিজৰ প্ৰেমিকাৰ আশা পূৰণ কৰিবৰ কাৰণে এনেধৰণৰ এটা পন্থা বাছি লৈছে। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক যে প্ৰেমিকাৰ কাৰণে এজন যুৱকে কি কৰিব পাৰিছে আৰু কি কৰিব পাৰে। এইবাৰ ৰাস্তাৰ ওপৰত চলি আছে এখন বিচনা। হয়তো জীৱনৰ প্ৰথমবাৰৰ বাবে এনে দৃশ্য দেখা গৈছে, যি দৃশ্য আচৰিত কৰি তুলিছে সমগ্ৰ দেশবাসীক। এই ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ এখন জিলাত, আৰু যুৱকজনে নিজৰ প্ৰেমিকাৰ আশা পূৰণ কৰিবৰ কাৰণে এনেধৰণৰ এটা পন্থা বাছি লৈছে। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক যে প্ৰেমিকাৰ কাৰণে এজন যুৱকে কি কৰিব পাৰিছে আৰু কি কৰিব পাৰে।